बिटिआरआव बिजेपि आरो इउपिपिएलनि जथाय दोलोआ सोलिबाय थानायनि गेजेरावनो माखासे बिजेपिनि सोद्रोमाफोरखौ फुलायनानै तृणमूल कंग्रेसआव हाबहैनायखौ गोख्रों फिनजाथाय होदों बिजेपि दोलोआ। थांनाय माखासे साननि सिगां अदालगुरिनि ननै सेरफां बियाबनि माखासे बिजेपिनि सोद्रोमाफ्रा तृणमूल कंग्रेसआव हाबनायनि खौरां ओंखारदोंमोन। बनजित बेहेरा मुंनि तृणमूल कंग्रेसनि सासे मण्डल आफादगिरिनि दैदेननायाव ननै सेरफांनि माखासे बिजेपिनि सोद्रोमाफ्रा तृणमूल कंग्रेसआव हाबनायनि खौरां ओंखारदोंमोन। दिनै बेखौ लानानै ननै सेरफां बियाब बिजेपिनि दैदेनगिरिया खौरांगिरिनि मेल खुंनानै मा बुंदों खोनासंदो। সাংবাদিক বন্ধুসকলৰ নমস্কাৰ থাকিল। যিটো 18 তাৰিখে ইয়াতে এটা তৃণমূল কংগ্ৰেছত অন্তৰ্ভুক্ত হোৱা বুলি ৰিউমাৰ ওলাইছিল, সেইটো মই এইফালে চাৰিজাৰি কৰিলোঁ। চাৰিজাৰি কৰাত আমাৰ যিবিলাক বিজেপি কৰ্মী আছিল, বিচিচিৰ মেম্বাৰসকল লগতে আমাৰ বুথৰ সদস্যবিলাক আছিল, তেওঁলোকৰ নামবিলাক মই কৈ আছোঁ। প্ৰেম গোদাইলি, বিকাশ গোদাইলি, কুমাৰ গোদাইলি, ভীম বাহাদুৰ ৰায়, সোমবাহাদুৰ ৰায়, পূৰ্ণা বাহাদুৰ গোদাইলি, নন্দলাল গোদাইলি, এওঁলোকক মই এইফালে লগ ধৰিলোঁ। যেতিয়া মই তোমালোক আমাৰ বিজেপিত থাকি ফালে যে তৃণমূল কংগ্ৰেছত যোগদান কৰিছা বুলি সোধাত এওঁলোকো আচৰিত হ'ল, কিয়নো এওঁলোকে সেই তৃণমূল পাৰ্টিৰ হোৱাটছএপত যে এড আছে সেই কথাটো এওঁলোকে গম নাপায় বা হোৱাটছএপটো এওঁলোকে হেৰিটো চেক কৰা নাছিল। সেয়ে মই এইফালে কোৱাত ইহঁতে আচৰিত হৈ ফালে মোক এই হেৰিটো কোনে এড কৰিছে বুলি তেওঁলোকৰ মাজতে কথা সুধি হ'ল। যে কোনে আহিছিল বুলি কওঁতে আমি এটা সূত্ৰ তাতে পালোঁ যে বনজিত বেহেৰা নামৰ এজন ব্যক্তি আহি ফালে ইয়াতে তেওঁলোকৰ নামটো এড কৰিছে। আৰু আপোনালোকে মনত ভাবিব পাৰে এই নাম্বাৰবিলাক ক'ত পালে বুলি, সেইটো মই আপোনালোকক স্পষ্টীকৰণ দি আছোঁ। প্ৰথমতে বনজিত বেহেৰা আমাৰ বামুজুলি বিচিচিৰ মেম্বাৰ আছিল। মেম্বাৰ থাকোঁতে তেওঁ প্ৰথমতে লেহেম গতিৰে কাম কৰি আছিল। মোক লেহেম গতিত কাম কৰা ব্যক্তি লগত লৈ পেলাই মই তেওঁলোকৰ লগত লৈ পেলাই কাম কৰি আছিলোঁ। কিন্তু আজি কৰি তেওঁ মোৰ লগত ছাইড হৈ গ'ল। কিয়? তেওঁ মোৰ লগত খাপ নোখোৱা হৈ গ'ল। সেইকাৰণে তেওঁ ছাইড হৈ গৈ পিছত এই তৃণমূল কংগ্ৰেছতে যোগদান কৰিছে বুলি মই গম পালোঁ। তৃণমূল কংগ্ৰেছত যোগদান কৰি তেওঁ তৃণমূল কংগ্ৰেছৰ মণ্ডলৰ তেওঁ প্ৰেচিডেণ্ট বুলি বৰ্তমান। তেওঁ সেই আমাৰ চেয়াৰমেনৰ বিচিচি চেয়াৰমেন হেৰিত মেম্বাৰ আছিল বা আমাৰ বুথৰ সদস্যবিলাক আছে, তেওঁলোকৰ নম্বৰটো অলৰেডি তেওঁৰ লগত আছিলে। তেওঁ আহি ফালে ইয়াতে তেওঁ আহোঁতে ইয়াতে তেওঁলোকে ভাবিলে ইহঁতে আমাৰ বিজেপিৰে কৰ্মী হয়, সেই বুলি কথা চথা পাতে যে তেওঁ চল পাই ফালে তৃণমূল অলৰেডি চিটিং কৰি ফালে তৃণমূল কংগ্ৰেছতে এওঁলোকক এড কৰি ফালে তেওঁ নিজৰ নামটো ফকাছত আনিব বিচাৰিছে যে মই আজি তৃণমূল কংগ্ৰেছত থাকি ফালে হেৰিত মেম্বাৰ আছিল বা আমাৰ বুথৰ সদস্যবিলাক আছে, তেওঁলোকৰ নম্বৰটো অলৰেডি তেওঁৰ লগত আছিলে। তেওঁ আহি ফালে ইয়াতে তেওঁ আহোঁতে ইয়াতে তেওঁলোকে ভাবিলে ইহঁতে আমাৰ বিজেপিৰে কৰ্মী হয়, সেই বুলি কথা চথা পাতে যে তেওঁ চল পাই ফালে তৃণমূল অলৰেডি চিটিং কৰি ফালে তৃণমূল কংগ্ৰেছতে এওঁলোকক এড কৰি ফালে তেওঁ নিজৰ নামটো ফকাছত আনিব বিচাৰিছে যে মই আজি তৃণমূল কংগ্ৰেছত থাকি ফালে ইমানজন ব্যক্তিবিলাক মই টানি লৈ আহিলোঁ বুলি তেওঁ ফকাছ কৰিব বিচাৰিছে। কিন্তু সদ্যহতে সেইটো কথা ভুল হয়। তেওঁ এইটো কথা ভাবিব নালাগে যে আমাৰ মোদী চৰকাৰ ডাঙৰীয়া বা আমাৰ মুখ্যমন্ত্ৰী হেমন্ত ছাৰে বা আমাৰ নুৰা চেৰপাং সমষ্টিৰ MCLA বা BTR সনীল চান্দি ডাঙৰীয়াই আজি আমাৰ ইয়াতে যি পদক্ষেপ লৈ পেলাই কাম কাজ কৰি আছে সেইটো আমি অত্যন্ত সুখী আছোঁ। আমাৰ ৰাইজো আমাৰ লগত আছে বৰ্তমান, বা আমাৰ সনীল চান্দি ছাৰে চৰকাৰী ফাণ্ডৰ পৰা হ'লেও বা নিজৰ ব্যক্তিগত গাঁঠি ধন খৰচ কৰিও ৰাইজৰ যি উপকাৰ কৰি আছে এইটো কিন্তু দেখনীয়া কাম কৰি আছে আমাৰ সনীল চান্দি ছাৰে। আজি 17 বছৰ পিছত এজন যে আমাৰ নুনাই চেৰবাং সমষ্টিত এজন ভাল ব্যক্তি আহিছে, আমি তেখেতক এৰি ফালে আমি কোনো ইয়াতে তৃণমূল কংগ্ৰেছ হওক, UPPL হওক, BPF হওক, আমি ক'তো গুচি নাযাওঁ। আমি যি পাৰ্টি কৰি আছোঁ আমি বিজেপিতে পাৰ্টিটো কৰি ফালে যদি
পাৰ্টি নকৰোঁ তেতিয়া আমি বাদ দিম, কিন্তু যেতিয়ালৈ পাৰ্টি কৰিম তেতিয়া আমি বিজেপিতে পাৰ্টি কৰিম বুলি আমি শপত খোৱা আছে, বা মোৰ কাৰ্যকৰ্তা বা মোৰ মেম্বাৰসকলেও এইটো শপত খাই পেলাই আমি কাম কৰি গৈ আছোঁ। আৰু লগতে ৰাইজৰ বহুতখিনি আমি উন্নতি কৰি গৈছোঁ, ৰাইজে চাই আছে উন্নতি হৈছে নাই, ৰাইজক সুধিব পাৰিব আপোনালোকে। মই আমাৰ সাংবাদিক বন্ধুজনক কৈ আছোঁ। সেয়ে আমাৰ তৃণমূল কংগ্ৰেছৰ যিটো আমাৰ ব্লকৰ প্ৰেচিডেণ্ট আছে বঞ্জিত বেহেৰা ভাইটিক মই সকিয়নি দিব বিচাৰিছোঁ যে তেওঁ নজনাকৈ বা এনে ফকাছত আনিবৰ কাৰণে আমাৰ বিজেপি কাৰ্যকৰ্তাসকলক তেওঁ তাতে গাঁঠি নিদিয়ে যেন, অন্যথা তেওঁৰ ওপৰত আমি গৰিহণা তীব্ৰতা ভাষেৰে দিম বুলি আমি গৰিহণা দিছোঁ। মই বামুণজুলি শক্তি কেন্দ্ৰৰ প্ৰমুখ হয়। মোৰ আণ্ডাৰত যিকেইটা মানে আমাৰ যোনটো বিজেপি দলৰ সদস্যসকলক নতুন দল TMC দলৰ ইয়াতে সোমাই ফালে বিশৃংখলা কৰিব বিচাৰিছে, এইটোৰ বিষয়ে মই আজি সংবাদ মেলেদি তীব্ৰ গতিৰে গৰিহণা দিছোঁ। লগতে আমি ইয়াতে বিভিন্ন দলত বিশৃংখলা কৰিব বিচাৰি আছে, কিন্তু ইয়াতে আমি জানো যে আমাৰ ভাৰতবৰ্ষত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত বা অসম চৰকাৰ আমাৰ হেমন্ত ছাৰ বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বা আমাৰ BTC কাৰ্যকৰী সদস্য আমাৰ সঞ্জীৱ কান্তি ডাঙৰীয়াৰ নেতৃত্বত আমি যিকেইটা কাম কৰি আছোঁ, আমি বিশ্বাস আছে যে আমি সম্পূৰ্ণ একেভাৱে আমি চবৰে বিশ্বাস বা মানে সকলো সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস লৈ পেলাই আমি কাম কৰি আছোঁ আৰু আমি কৰিয়ে যাম অহা দিনত। আজি যিকেইটা দলে আজি নতুন TMC দলৰ ইয়াতে সোমাই পেলাই আমাৰ শক্তি কেন্দ্ৰৰ আণ্ডাৰত যিকেইটা আমাৰ সদস্যবিলাকক বিশৃংখলা কৰিব বিচাৰি আছে, সিহঁতক মই আজি তীব্ৰ গতিৰে মই গৰিহণা দিছোঁ। সিহঁতে ইয়াতে আহি কাম নাই। ইয়াতে দুনাই চেৰপাং হওক, অসম হওক, ইয়া ভাৰতবৰ্ষ হওক, বিজেপি দলৰ পৰা মানে বেছি বেলেগ দলৰ কোনো দলৰ কাম নাই ইয়াতে। এইখিনি মই কৈ মোৰ বক্তব্যটো সামৰণি মাৰিম। কাৰণটো কি বুলি ভাবে? ইয়াতে কাম যিহেতু কৰিয়ে আছে বিজেপিয়ে, বা এনেকৈ দল থকাৰ পিছতো কংগ্ৰেছত সোমাই লৈছে বা তৃণমূল কংগ্ৰেছত তেওঁলোকে এড কৰিছে গ্ৰুপবিলাক। কাৰণটো হ'ল ইয়াতে মানে বিভিন্ন দলৰ আহি পেলাই মানে ভাৰতীয় জনতা পাৰ্টীক বিশৃংখলা কৰিব বিচাৰি আছে। ভাৰতীয় জনতা পাৰ্টী যিহেতু আজিৰ তাৰিখত ধুনীয়াকৈ মানে এটা দল মানে সকলোক লৈ ফালে মানে কামটো তীব্ৰ গতিৰে মানে আগবঢ়াই আছে। আৰু সকলোৱে জানে, ৰাইজেও জানে কি ভাৰতীয় জনতা পাৰ্টি চবৰ কাৰণে মানে চিন্তানীয় হয়। আমি একদম অন্তদয়লৈকে আমি চিন্তা কৰি আছোঁ আৰু সদায় অন্তদয়লৈকে মানে চিন্তা কৰা ভাৰতীয় জনতা দলৰ বাহিৰে আৰু কোনো দল হ'ব নোৱাৰে। মই বামুণজুলি BCDC মেম্বাৰ বাহাদুৰ গদাইলি। তো আজি 18 তাৰিখত যিটো ঘটনা পাইছোঁ আমি 18 তাৰিখত, তো 18 তাৰিখত বেলেগ পাৰ্টি আহি TMC, আমিতো নাজানো TMC বুলি ইয়াত সোমাইছে বোলে, তো আহি পালে আমাৰ মানুহ যিটো চামৰাঙত বা বামুণজুলিত যিকোনো আমাৰ চব বিজেপি মানুহকেইটা, তো ইয়াত আহি কাকো নুসুধাকৈ সিহঁতে TMC গ্ৰুপত অন্তৰ্ভুক্ত কৰিছে নাম। তো কোনে কৰিছে মানে আমি এতিয়া জানিব পাইছোঁ বঞ্জিত বেহেৰাই কৰিছে বোলে। তো তেখেতক আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ যে আগন্তুক দিনত সি এনেকুৱা নকৰে যেন বুলি মই সকিয়নি দিছোঁ। TMC দলে এটা গ্ৰুপ খুলি কিনে আমাৰ নাম অন্তৰ্ভুক্ত কৰি দিছে বুলি আমি জানিব পাইছোঁ। গতিকে আমি এই ভাৰতীয় জনতা পাৰ্টি মাননীয় প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া বা আমাৰ 33 নং নুনাই চেৰপাং সঞ্জীৱ তাঁতী ডাঙৰীয়া নেতৃত্বত আমি অতি সুখী। গতিকে আমি স্পষ্ট আজি এইটো সংবাদ মেলৰ পৰা এই জৰিয়তে আমি ক'ব খুজিছোঁ যে এই TMC দল আমি নাজানো ক'ৰ পৰা আহিছে, কেনেকুৱা আমাক কৰাই দিছে। আমি আজিৰ তাৰিখতে স্পষ্ট কৰিব খুজিছোঁ যে
এই TMC দল কেনেকুৱা আহিল, ক'ৰ পৰা আহিল আমি নাজানো, কিন্তু গৰিহণা দিছোঁ যে আমি এই সংবাদ মেলৰ পৰা তেওঁলোকে যে আমাক নুসুধা নোপোছাকৈ যে আমাৰ নামটো এড কৰি দিছে বা অন্তৰ্ভুক্ত কৰি দিছে, গতিকে তেওঁলোকে যোনটো ভুল কৰিছে সেই ভুলটো স্বীকাৰ কৰি তেওঁলোকৰ ভুলটো ক্ষমা মাগিব বুলি আমি বিচাৰিছোঁ। নহ'লে আমি তীব্ৰ ভাষাৰে আমি এই বিষয় লৈ গৰিহণা দিম বুলি এই বনজিৎ বেহেৰা নামৰ এজন ব্যক্তিয়ে আমাৰ নামটো এড কৰি দিছে বুলি আমি জানিব পাইছোঁ। এই বনজিৎ বেহেৰা মানুহজনক আমি অতি গৰিহণা দিছোঁ যে সংবাদ মেলৰ পৰা যে তেওঁ যিটো ভুল কৰিছে এই ভুলটো স্বীকাৰ কৰি আমাৰ নামটো উইথড্ৰ কৰিব বুলি আমি অনুৰোধ কৰিছোঁ। তাৰ নামতে খালি হোৱাটছআপ গ্ৰুপতে আমাৰ এড কৰা হৈছে, তাৰ বাহিৰে আমি নাজানো, তেখেতক সুধিলে গম পাব এই কথা।